হেল্ল' এভৰিৱান, দেখিছেনে আজি বতৰটো ইমান গৰম, কিন্তু কি হ'ব, এই শুকোৱা জীৱই আম খাওঁ বুলি ইংগিত দি আছিল। সেয়েহে মই আৰু বৌয়ে আহিলোঁ আম বিচাৰি। এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰ, নতুনকৈ বনাই আছে কিন্তু কমপ্লিট হোৱা নাই। বৌক ক'লোঁ, বৌ হাঁহ এটা দিয়ক। বৌয়ে আম নোপোৱাৰ দুখত মনে মনে গৈ আছে, কিজানি আম পাওঁ নে নাপাওঁ। মই ক'লোঁ পাব দিয়ক। এইয়া আমি আম পৰাত লাগিয়ে গ'লোঁ। দেখিছেনে, আপোনালোকক দেখুৱাবলৈ নহ'ল আমি আহি পোৱাটো, কিন্তু আমি দেখিছেনে যেনিয়ে তেনিয়ে কোবাইছোঁ মই। আম পৰক বা নপৰক, পাৰিলোঁ, অৱশেষত পালোঁ। দেখিছেনে, ইমান গৰমতো কষ্ট কৰি আছে মানুহবোৰে। এফালে আকৌ আম আনি ধোৱাত লাগিয়ে গ'লোঁ। বৌক ক'লোঁ, বৌ আম আনি ৰখি থাকিব নোৱাৰি দেই, আপুনি কাটক। বৌয়ে কটাত লাগি গ'ল। আম কটা প্ৰায় হৈ গৈছে। এইবাৰ আহিলোঁ আকৌ বৌহঁতৰ বাৰীৰ পাছফালে মানধনিয়া বিচাৰি। দেখিছেনে, মানধনিয়াবোৰ ইমান ধুনীয়াকৈ হৈ আছিল। কাষতে আকৌ জলকীয়া লাগি থকা দেখিলোঁ। জলকীয়া লাগি থকা দেখি ৰৈ নাথাকিলোঁ, ময়ো চাঞ্চতে দুটামান লৈ ল'লোঁ। দেখিছেনে, টেঙা খাবলৈও ইমান কষ্ট কৰিবলগীয়া হয়। এয়া আকৌ কলপাত কাটিছোঁ। কলপাত কাটি থকাত দেখিলোঁ কলৰ থোক লাগি আছে। কলৰ থোকৰ লগতে অমিতাও আছে, সেয়েহে আপোনালোককো দেখালোঁ। তাতে দিছোঁ জলকীয়া, নিমখ, মানধনিয়া আৰু নেমুৰ পাত। আমৰ টেঙাকণ আকৌ দেখিবলৈ ধুনীয়া হৈছে, এতিয়া কেৱল খোৱাহে কথা। ময়ো ৰৈ নাথাকি খোৱাত লাগি গ'লোঁ। দেখিবলৈ যেনেকুৱা ধুনীয়া আছিল, খাবলৈও তেনেকুৱা মজা আছিলে। ধুনীয়া লাগিলে খাই, সঁচাকৈয়ে হেঁপাহ পলাই খালোঁ। এইগৰাকীয়ে আকৌ পাত চুচি চুচি খালে। মোৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।